আর কি কাম আর 15 আগস্ট গেলে দেখুন না হেলে দিয়ে ভাল এখান আর এখন তো কোনো কামও তো নাই আর ও দাদা আর বসুন দেখুন কো এখন তো লক্ষ্য আপনি এখন তো নিছে আপনি এখানো মূল্য কি জানেন আপনি আপনি অপশন কি মূল্য আছে এখান ইনকে অপমান করবা লাগা নেই এখন হল দেশৰ প্ৰতীক জাতীয় পতাকা গোটৰে এতে থাকে আপনি এখান ইনকে ফেলে কি অপমান করছেন আপনি বহুত বেশি বকি আছে এখান দেশৰ প্ৰতীক কেন হঠাৎ আরে ফেলে দিছি দাঁড়া আপনি কো ও দাদা শুনকচোন এক চোৱাচোন এই ল'ৰাটোই এই ফ্লেগখান এটা তলত ফেলে দিছে মই তাক ক'লো ৰাতে বুজাই ক'লো ইয়াক বোলে কিয় ফেলছা তোৰ ভুল কাম কৰছা সি আৰু মগজ দাৰ আছে সি কওকচোন সি উচিত কাম কৰছি না তুমি তো বহুত বেয়া কাম করছো একো বেয়া কাম কৰা নাই 15 আগষ্ট বেছি ফেলে দিছো এইখান কি কাম এই তিৰংগাখান তুমি যে ফেলে দিছো এখন তুমি মূল্য বুজি পোৱা না এখন এই পতাকাখনৰ তুমি কি মানে অপমান কিয় করছা এইখান ফেলে দিছো এইখান কাম নাই না এইখান কি কৰিম 15 আগষ্ট গেলে দেখোন এইখান 15 আগষ্ট গেল বুলি তুমি এখন নৰ্দমাত হয় ৰাস্তাৰ কাষত তুমি এনেকে ফেলে দিবা নৰ মই ফেলে দিছো মই দৰকাৰ নাই এইখান এখন পতাকা তুমি চাই লোৱা ভালকে পতাকাখন দেখছ না তুমি দেখা পাইছো এইটো মাজত কি তুমি জানা না চিনি পোৱা না এখন কি এইটো কতো কি এইটো আপুনি কওকচোন কি আপুনি যদি ভালকে চিনি পাই এইটো হৈছে অশোক চক্ৰ বুজি পাইছা এইখান মোক নালগে এইখান মই ফেলে দিছো কিবা কৰবা পাৰবা ঐ মোৰ আগত ইনকে পতাকা অপমান কৰি নাথিবি দেই ৰবা ৰবা কাইজা নকৰবা অপমান নকৰে তো বুজিব লাগিব তুমি ভালকে তুমি এখন তোলা খান তোলা এইখান কক আৰু তোমাৰ যে এটা ভুল হৈছে তুমি এইটো কথা তুমি মানছ না নাই তোমাৰ ভুল হৈছে ভুলে অনেক মোৰ পইচা দি কিনি আনছো পইচা মোৰ ফেলে পইচা তুমি পইচাটো তোমাৰ পইচা দি কিনি আনছা বুলি তুমি এখন অপমান কৰবা নোৱাৰা না কি কথা কৈছা পইচা দি মোৰ পইচা দি কিনি আনছো 15 আগষ্ট আছে ফেলে দিছো মোৰ দৰকাৰ নাই এইখান কি কৰিম মানে এইখান মই তোমাৰ কি এখন মূল্য তোমাৰ প্ৰতি একো এখন শ্ৰদ্ধা ভক্তি একো নাই নেকি অ নাই মোৰ মূল্য শ্ৰদ্ধা প্ৰতি অ নাই তুমি ভাৰতৰে সন্তান না তুমি ভাৰতৰে সন্তান না মই ভাৰতৰে সন্তান মই নাজানো কি এখানৰ মূল্য কিমান জানো না তোমাৰ বংশ গোষ্ঠীৰ পইচা মিলো এখন মোৰ মূল্য কিনবা পাৰবাৰ নাই এখানৰ কাৰণে 1947 চনত কিমান ডাঙৰ ডাঙৰ মহান মানুহ এখানৰ কাৰণে মৰি গৈছিল যদি তেতিয়া ৰাহুল এখানৰ কাৰণে যদি একো নকল লাগে আজি তুমি ইংৰাজৰ তলত কি কৰি থাকবা লাগলা গম পাইছ এখানৰ মূল্য তোমাৰ ওপৰত ইংৰাজী শাসন কৰি থাকলা হয় তুমি ইংৰাজৰ এখন তুমি ইনকে ফেলে দিছ এখানৰ মূল্য বহুত 15 আগষ্ট বুলি এখন ফেলে দিলি নহয় এখানৰ মূল্য হাতত এনেকে তুমি নধৰলে কথা নাই এখন এতে থাকবা লাগব এতে গম পাইছ তোমাৰ এখন বুকুত থাকবা লাগব বুকুত তোমাৰ এইটো বুকুত এখন সোমাই থাকবা লাগব তেতিয়া তোমাক ভাৰত মাতাৰ সন্তান বুলি ক'ব বুজি পাইছা তুমি তুমি এখন তুমি ভালকে লৈ যোৱা ভালকে ঘৰত থৈ দিয়া তুমি এতে ৰাস্তাই ঘাটে ফেলে ফেলে এখন অপমান নকৰবা যদি তুমি এখন ভক্তি কৰবা নাই ন এখন অপমান তুমি নকৰবা তুমি পইচা পাইছা এখন লাগাইছো পইচা পাইছা মই এখন ফেলে দিছো সেনা কথা নহয় এখন তুমি অপমান কৰবা নৰ ল এখন তুমি হাতেদি তোমাৰ এইটো প্ৰকাণ্ড ভুলিছি বুলি নিজে মানা এখানৰ কাৰণে অপমান নকৰবা তোমাৰ যদি এখন ল'বা ইচ্ছা নি নালগে ল'বা ঘৰত ভালকে থৈ দিবা অন্তত এনেকে ৰাস্তা ঘাটে নথবা গম পাইছ এখানৰ মূল্য বহুত এখানৰ এনেকে অপমান নকৰবা বুজিছ ভুল হৈছে বুলি একবাৰ নিজে ভাবা কাকো ক'বা লাগে মোকো ক'বা লাগে কাকো ক'বা লাগে নিজে মনতে ভাবা ভুল হৈছে আৰু এখানৰ সন্মান কৰা যায় বহুত ডাঙৰ ভুল হৈ যায় নাচনি এই কামটো কৰিলোঁ যে আপুনি ঠিকে আছে তুমি যদি বুজি পাইছ সেইটোৱে ভাল লাগছে আৰু আপোনালোকক কৈছোঁ হাত জোৰ কৰি কৈছোঁ আপোনালোকেও যাতে এই ভুলটো কেতিয়াও নকৰে নমস্কাৰ ৰাইজসকল এই ভিডিঅ'টো কেৱল আপোনালোকক এটা শিক্ষা এটা দিয়াৰ কাৰণে আপোনালোকক এটা যাতে আমি কথাখিনি বুজাব পাৰোঁ যে এই তিৰংগাখনক আপোনালোকে 15 আগষ্ট যোৱাৰ পিছত সকলোৱে এই তিৰংগাখনক বহুত অপমান কৰে হয় কিছুমানে নৰ্দমাত পৰি থাকে বা কিছুমানে ৰাস্তা ঘাটে এনেকুৱা পৰি থাকে এইটো যাতে আপোনালোকে কেতিয়াও ভুল নকৰে সেইকাৰণে এই ভিডিঅ'টো বনোৱা হ'ল যাতে কিবা ভুল হ'লেও আপোনালোকে মাফ কৰি দিয়ে নমস্কাৰ যিহেতু বানতে আমাৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে সেইটো আৰু গোটেই ক্ষমা কৰি দিয়ক আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি গোটেই অসমবাসী ৰাইজক এয়ে বুজাব চেষ্টা কৰিছোঁ যে 15 আগষ্ট যোৱাৰ পিছতো যাতে এই তিৰংগাখন যেনেকৈ তেনেকৈ পেলাই নিদিয়ে লাগে ক'ৰবাত থৈ দিয়ক ভালকৈ মানে কি এনেকৈ অসন্মান কৰিব নালাগে এই 15 আগষ্টটো যোৱাৰ পিছত যেতিয়া পতাকাখন মানে কোনো মানে পেলাই নিদিয়ে মানে মই বহুত হাজাৰবাৰ অনুৰোধ কৰিছোঁ মানে এতিয়া আমাৰ দেশৰ মানে মান সন্মানটো যেতিয়া বাচি থাকিব চেষ্টা কৰোঁ এতিয়া মোৰ